নমস্কাৰ প্ৰাইমাৰী এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম। আমাৰ এই চেনেলটোৰ উদ্দেশ্য হৈছে যে প্ৰাথমিক ছাত্ৰ ছাত্ৰীক অকণমান আগুৱাই লৈ যোৱা। যদি আমাৰ এনেধৰণৰ ভিডিঅ'ৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালীৰ কিবা উপকাৰ হয় বুলি ভাবে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আমি ক্লাছ 6ৰ ইংৰাজী বিষয়ৰ প্ৰথম পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 অৰ্থাৎ কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স বাই ৰিডিং দ্য পয়েম দ্য ৰেইনবো। ইয়াৰ অসমীয়া অৰ্থ দ্য ৰেইনবো কবিতাটো পঢ়ি তলত দিয়া বাক্যবোৰ সম্পূৰ্ণ কৰা। মই লিখি আনিছোঁ। ব'ট চেল অৰ্থাৎ কালিতাত হ'ব অন দ্য ৰিভাৰ্ছ অৰ্থাৎ নাওবোৰ নদীত চলে। এণ্ড শ্বিপছ কালিতাত হ'ব এণ্ড শ্বিপছ চেল অন দ্য চিজ। এণ্ড শ্বিপছ চেল অন দ্য চিজ অৰ্থাৎ আৰু জাহাজবোৰ সাগৰত চলে। বাট কালিতাত হ'ব ক্লাউডছ ডেট চেল এক্ৰছ দ্য স্কাই। কিন্তু মেঘবোৰ আকাশত ভাহি ফুৰে অৰ্থাৎ ইফালে সিফালে বতাহ মাৰিয়ে ইফালে সিফালে ঘূৰি ফুৰে। ব'টছ এণ্ড শ্বিপছ আৰ প্ৰিটি মানে নাও আৰু জাহাজবোৰ ধুনীয়া। প্ৰিটি মানে ধুনীয়া। বাট ক্লাউডছ কিন্তু ক্লাউডছ অৰ্থাৎ মেঘবোৰ আৰ প্ৰিটিয়াৰ মানে মেঘবোৰ বেছি ধুনীয়া। দা বো মানে হৈছে ধেনু। ইন দ্য পয়েম মানে হৈছে কবিতা। ইজ দ্য অৰ্থাৎ কালিতাত হ'ব ৰেইনবো। ইয়াত ৰেইনবো অৰ্থাৎ ৰামধেনু। ইয়াত কবিতাটোত থকা ধেনুকণ হ'ল ৰামধেনু। 2 নম্বৰ মেটছ দ্য ফলোয়িং অৰ্থাৎ ইয়াত তলত দিয়া শব্দবোৰ মিলোৱা। ব'টছ মানে নাওবোৰ, শ্বিপছ মানে জাহাজবোৰ, ক্লাউডছ মানে মেঘবোৰ, ৰেইনবো মানে ৰামধেনু। অৰ্থাৎ ব'টছ প্ৰিটি মানে ধুনীয়া অৰ্থাৎ নাওবোৰ ধুনীয়া। শ্বিপছ মানে জাহাজ মানে এইটো হ'ব প্ৰিটি। শ্বিপছ প্ৰিটি মানে জাহাজবোৰ ধুনীয়া। ক্লাউডছ মানে মেঘ মানে প্ৰিটিয়াৰ অৰ্থাৎ মানে ব'টছ আৰু নাও আৰু জাহাজতকৈ মেঘবোৰ মানে অধিক ধুনীয়া। ৰেইনবো মানে হৈছে ৰামধেনু অৰ্থাৎ ৰামধেনু ব'টছ আৰু শ্বিপছ আৰু ব'টছতকৈ অধিক ধুনীয়া, সেইকাৰণে প্ৰিটিয়াৰ হৈছে। ৰেইনবো প্ৰিটিয়াৰ। হোৱাট আৰ দ্য থিংছ ডেট আ ৰেইনবো ডাজ? ফিল ইন দ্য ব্লেংকছ বিলো উইথ ৱৰ্ডছ ফ্ৰম দ্য পয়েম অৰ্থাৎ কবিতাটোৰ পৰা শব্দ লৈ তলৰ কালিটাইবোৰ পূৰণ কৰা। ইয়াত কালিটাইবোৰ পূৰণ কৰিব দিছে। দ্য ৰেইনবো অৰ্থাৎ ৰামধেনু। দ্য ব্ৰিজেছ ইয়াত কালিটাত হ'ব ব্ৰিজেছ হেভেন অৰ্থাৎ সৰগলৈ সাঁকো তৈয়াৰ কৰে। ৰামধেনুকণে সৰগলৈ সাঁকো তৈয়াৰ কৰে। ব্ৰিজেছ হেভেন। তাৰপিছত দ্য ৰেইনবো 2 নম্বৰটো হ'ব কালিটাত হ'ব অভাৰটপছ দ্য ট্ৰিজ অৰ্থাৎ ট্ৰিজ। ইয়াৰ ৰামধেনুকণে গছবোৰৰ ওপৰেৰে পাৰ হৈ যায়। ইয়াত বুজাইছে এইটো অভাৰটপছ দ্য ট্ৰিজ। দ্য ৰেইনবো বিল্ডছ এ ৰোডছ ফ্ৰম আৰ্থ টু স্কাই অৰ্থাৎ ৰামধেনুকণে পৃথিৱীৰ পৰা আকাশলৈ পথ তৈয়াৰ কৰে। বিল্ডছ এ ৰোডছ কালিটাত হ'ব। তাৰপাছত 5 নম্বৰটো যে এজ ইউ নো rhyming words are words that end with the same sound such as sound round. Here are some words from the poem The Rainbow. Work with your friend and write 2 words that rhymes with them অর্থাৎ ইয়াত মনত ৰাখিলে যদি কুৱেশ্যন পেপাৰত কুৱেশ্যনত যদি ৰাইম বা
ৰাইমিং ৱৰ্ডছ থাকে তেন্তে হ'লে মনত ৰাখিব যে উচ্চাৰণবোৰ মানে একে, মিল থকা বা অনুকাৰ শব্দবোৰে হ'ল যিবোৰ একে উচ্চাৰণ বা ধ্বনিৰে শেষ হয় তাকে মানে সেইবোৰ শব্দ লিখিব লাগে, মনত ৰাখিব। অৰ্থাৎ ৰাইমিং ৱৰ্ডছ থাকিলে যেনেদৰে চাওঁ আহা, যে ব'ট, ইয়াত ব'ট, গোট, কোট এনেদৰে হৈছে, ব'ট, গোট, কোট। ৰিভাৰ, লিভাৰ, অভাৰ। শিপ, স্কিপ, ট্ৰিপ। তাৰপিছত টি বি, ক্লাউড, লাউড, ক্ৰাউড, CROWD, ক্ৰাউড, লাউড, ক্ৰাউড। স্কাই, বাই। অৰ্থাৎ আমি যে পঢ়িছোঁ এই চাউণ্ডবোৰ মানে শেষৰ চাউণ্ডবোৰ একে উচ্চাৰণ, অৰ্থাৎ উচ্চাৰণ বা ধ্বনি একেই বুজাইছে, সেইকাৰণে আমি মানে এইবিলাকক ৰাইমিং ৱৰ্ডছ বুলি কোৱা হয়। যদি কুৱেশ্যনত ৰাইমিং ৱৰ্ডছ এইটো ৱৰ্ডছ থাকে বা ৰাইম থাকে বা তেনেহ'লে আমি এনেদৰে এইবোৰ লিখিব লাগিব। ব'ট থাকিলে গোট, কোট লিখিব লাগিব। ৰিভাৰ থাকিলে লিভাৰ, অভাৰ এনেদৰে লিখিব লাগিব। তাৰপিছত 6 নম্বৰ এইটো, যে মেক এ লিষ্ট অফ থিংছ ডেট, যে বস্তুৰ তালিকা এখন বনোৱা যিবোৰ, মানে ইয়াত বুজাইছে যিবোৰ, অৰ্থাৎ চেল অন ৰিভাৰ্ছ এণ্ড চিজ, অৰ্থাৎ সাগৰ আৰু নদীত কি চলে। আমি কবিতাত পাইছোঁ ব'ট, শ্বিপ, অৰ্থাৎ নাও আৰু জাহাজ। অৰ্থাৎ মুভ অন দ্য ৰোড, অৰ্থাৎ ৰাস্তাত চলাচল কৰা বস্তুৰ নাম লিখিব দিছে। চাইকেল, ৰাস্তাত চাইকেল চলে। BUS, বাছ চলে। তাৰপাছত ফ্লাই এক্ৰছ দ্য স্কাই, অৰ্থাৎ আকাশত উৰা বস্তুৰ নাম লিখিব দিছে। বাৰ্ড আকাশত উৰে। হেলিকপ্টাৰ মানে উৰাজাহাজ। বাৰ্ড মানে চৰাই আকাশত উৰে আমি জানো। হেলিকপ্টাৰ মানে উৰাজাহাজ আকাশত চলে। বি নম্বৰটো, যে নাও 6 নম্বৰৰ বি নম্বৰটো, যে নাও মেক 3 সেন্টেন্স উইথ এনি অফ দ্য ৱৰ্ডছ ফ্ৰম দ্য লিষ্ট এবভ, অৰ্থাৎ এতিয়া ওপৰৰ তালিকাখনৰ পৰা যিকোনো 3টা শব্দৰে বাক্য বনোৱা। সেন্টেন্স মানে 3 সেন্টেন্স, 3টা বাক্য বনাব দিছে। 3 সেন্টেন্স মানে 3টা বাক্য। ৱৰ্ড অৰ্থাৎ এবভ মানে ওপৰৰ শব্দকেইটাৰে। অৰ্থাৎ আমি এটা ল'লোঁ যে ব'ট চেল অন দ্য ৰিভাৰ, আমি কবিতাটোতে পাইছোঁ। এটা নাও নদীত চলে। উই গো টু আৰু এটা লৈছোঁ কি লৈলোঁ, বাছ। ইয়াত হৈছে ব'ট, ইয়াত লোৱা হৈছে বাছ, মনত ৰাখিব। ইয়াত লোৱা হৈছে কি, বাৰ্ডছ। উই গো টু স্কুল বাই বাছ, অৰ্থাৎ আমি স্কুললৈ যাওঁ বাছেৰে আমি স্কুললৈ যাওঁ। উই গো টু স্কুল বাই বাছ, আমি বাছেৰে স্কুললৈ যাওঁ। বাৰ্ডছ মানে চৰাইবোৰ। ফ্লাই ইন দ্য স্কাই, চৰাইবোৰ আকাশত উৰে। তাৰপিছত 8 নম্বৰটো, লেটছ লাৰ্ণ চাম গ্ৰামাৰ, অৰ্থাৎ আমি ইয়াত ব্যাকৰণৰ বিষয়ে অলপ শিকিব লাগিব। অৰ্থাৎ দিয়া আছে। ইয়াত দিয়া আছে ৰিড দ্য পয়েম, মানে কবিতাটো পঢ়ি পেলাই। দ্য ৰেইনবো কবিতাটো ওৱান্স এগেইন, আকৌ পঢ়ি পেলাই কৈছে। ফাইণ্ড ৱৰ্ডছ বিলংগিং টু দ্য ফলোয়িং ৱৰ্ডছ ক্লাছেছ এণ্ড ৰাইট দেম ইন দ্য স্পেচ বিলো। 1 is done for you. You may fill the space with other words if you do not find an appropriate word in the poem. অৰ্থাৎ কোৱা হৈছে যে দ্য ৰেইনবো কবিতাটো আকৌ এবাৰ পঢ়া। তলত দিয়া
শব্দ শ্ৰেণীসমূহৰ লগত জড়িত শব্দবোৰ বিচৰা আৰু কালিটাইবোৰত লিখা এনেদৰে দিয়া আছে। অৰ্থাৎ ইয়াত গ্ৰামাৰৰ বিষয়ে দিয়া আছে। যেনেদৰে নাউন, ইয়াত দিয়া আছে নাউন। নাউন মানে আমি জানো বিশেষ্য, অৰ্থাৎ নেমিং ৱৰ্ডছ, অৰ্থাৎ নাম বুজোৱা শব্দ। ফৰ এক্সাম্পল যেনে কৈছে বোট, বোট মানে নাও। তাৰপাছত আমি দুটা কালিটাই লিখিব লাগে, যেনে বাছ, BOS, বাছ মানে বাছ গাড়ীৰ কথা কোৱা হৈছে। ৰাম, ৰাম মানে মানুহৰ নাম। অৰ্থাৎ ইয়াত দিয়াই আছে নেমিং ৱৰ্ডছ। নেমিং ৱৰ্ডছ মানে নাউনত পৰে, মনত ৰাখিব, মানে বিশেষ্য পদত পৰে। অৰ্থাৎ নাম বুজোৱা শব্দ যিবোৰ আছে সেইবোৰ নাউনত পৰিব, যেনে ৰাম, তাৰপাছত সীতা, ঠিক এনেদৰে যিবোৰ নাম বুজোৱা আছে তাক নাউনত ধৰা হ'ব। তাৰপাছত আছে প্ৰনাউন। প্ৰনাউন মানে হৈছে সৰ্বনাম, অৰ্থাৎ এ ৱৰ্ড ইউজড ইনষ্টিড অফ মানে পৰিৱৰ্তে, এ নাউন মানে নাউনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা শব্দ হৈছে প্ৰনাউন, মনত ৰাখিব। এক্সাম্পল ইট, ইট মানে হৈছে এইটো, অৰ্থাৎ বাছৰ পৰিৱৰ্তে যদি আমি ইট লিখোঁ, অৰ্থাৎ এইটো হ'ব কি প্ৰনাউন। তাৰপাছত ৰামৰ পৰিৱৰ্তে সি মানে তেখেত, মানে দুটা লিখিব লাগে, সি লিখিলোঁ। সি মানে তেওঁ, অৰ্থাৎ ৰামৰ পৰিৱৰ্তে আমি তেওঁ লিখিলোঁ, এইকাৰণে এইটো প্ৰনাউনত পৰে। সি, ঠিকৰণে ইউ মানে তুমি, ঐ মানে আমি, এইবোৰ হৈছে প্ৰনাউন। অৰ্থাৎ নাউনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা শব্দবোৰ হৈছে প্ৰনাউন। এডজেক্টিভ, এডজেক্টিভ মানে হৈছে, মনত ৰাখিব, এডজেক্টিভ মানে হৈছে দোষ গুণ বুজোৱা। অৰ্থাৎ কোনো এটা ভাল কামৰ বাবে ভাল কামৰ অৰ্থাৎ এইবোৰ এনেধৰণৰ ৱৰ্ড ব্যৱহাৰ কৰে। অৰ্থাৎ দোষ কৰিলে যেনেদৰে ৱৰ্ড ব্যৱহাৰ কৰিলে এইবোৰ ৱৰ্ড হৈছে এডজেক্টিভত পৰে। মানে যেনেদৰে যে এজন মানুহ বা বস্তুক বৰ্ণনা কৰে, যেনে ধুনীয়া, ঠিক আছে। ইয়াত কোৱা হৈছে যে প্ৰীতি মানে হৈছে ধুনীয়া, ঠিক আছে। কি এইটো গুণ, তাৰপাছত এনেদৰে হৈছে, এইটো কি প্ৰীতি মানে ধুনীয়া, এইটো ভাল গুণ কোৱা হৈছে, ঠিক আছে। গুড মানে ভাল, বেড মানে বেয়া, ঠিক এনেবোৰ শব্দ হৈছে এডজেক্টিভত মানে পৰে। তাৰপাছত আহিছে ভাৰ্ব। ভাৰ্ব মানে হৈছে ক্ৰিয়া, অৰ্থাৎ কাম কৰা শব্দ। অৰ্থাৎ কাম কৰা শব্দ বুজোৱা মানে কাম কৰা বুজোৱা শব্দক ভাৰ্ব বুলি কোৱা হয়, অৰ্থাৎ ক্ৰিয়া কৰা শব্দক। ফৰ এক্সাম্পল, অৰ্থাৎ ইট মানে কোৱা, আমি মানে কিবা এটা বস্তু খালে এইটো এইটো ভাৰ্বত। ৰান মানে দৌৰা, এইটো কাম কৰা বুজাইছে, ধৰি আছে মানে কাম কৰি আছে। চেল, আমি পাইছোঁ এই কবিতাটো, চেল মানে চলা বা চলোৱা, অৰ্থাৎ নাও চলোৱা, মানে এইটো কি কাম কৰা শব্দ বুজাইছে। বিল্ড মানে তৈয়াৰ কৰা, কিবা এটা বস্তু বনোৱা, ঠিক এনেদৰে বুজাইছে, ঠিক আছে। তাৰপাছত 9 নম্বৰটো, মানে কোৱা হৈছে যে কম্পেৰিজন অফ এডজেক্টিভ, অৰ্থাৎ বিশেষণৰ লগত তুলনা, কৰিব লাগে। অৰ্থাৎ কম্পেৰিজন অফ এডজেক্টিভ মানে বিশেষণৰ লগত তুলনা, অৰ্থাৎ এডজেক্টিভৰ তুলনা। অৰ্থাৎ যেনে ইয়াত পজিটিভ ডিগ্ৰী, তিনিটা ডিগ্ৰীত ব্যৱহাৰ তিনিটা, যেনে পজিটিভ ডিগ্ৰী, কম্পেৰেটিভ ডিগ্ৰী আৰু ছুপাৰলেটিভ ডিগ্ৰী। অৰ্থাৎ প্ৰীতি মানে ধুনীয়া, প্ৰিটিয়াৰ মানে আনতকৈ ধুনীয়া, আৰু প্ৰিটিষ্ট মানে অধিক ধুনীয়া, অৰ্থাৎ সকলোতকৈ ধুনীয়া, মনত ৰাখিব, ঠিক আছে। ইয়াত নাও থিংক টু আদাৰ এডজেক্টিভ দেন কেন কম্পেয়াৰ দ্য চেম ৱে এণ্ড ৰাইট দেন দিয়াৰ ডিগ্ৰীজ, অৰ্থাৎ পজিটিভ, কম্পেৰেটিভ এণ্ড ছুপাৰলেটিভ ইন দ্য স্পেচ বিল'। অৰ্থাৎ কালিটাইখিনিত দুটা শব্দ লিখিব দিছে, আৰু দুটা শব্দৰ পজিটিভ ডিগ্ৰী, কম্পেৰেটিভ ডিগ্ৰী আৰু ছুপাৰলেটিভ ডিগ্ৰী লিখিব দিছে। যেনে টল মানে হৈছে ওখ, টলাৰ মানে আনতকৈ ওখ, আৰু টলেষ্ট মানে সকলোতকৈ ওখ। গুড মানে ভাল, বেটাৰ, বেষ্ট, বেটাৰ মানে আনতকৈ ভাল, আৰু বেষ্ট মানে আটাইতকৈ ভাল। তাৰপাছত তলত আকৌ দিছে যে পজিটিভ ডিগ্ৰী, কম্পেৰেটিভ ডিগ্ৰী, ছুপাৰলেটিভ ডিগ্ৰী। তলত কালিটাই দিয়া আছে কেইটামান, এইবিলাক লিখিব দিছে।
ইয়াত দিয়া আছে দ্য প্ৰিটি প্ৰিটিয়াৰ প্ৰিটিষ্ট, অৰ্থাৎ আৰু এটা দিছে বিউটিফুল থাকিলে কম্পেৰেটিভ ডিগ্ৰীত মোৰ বিউটিফুল হ'ব আৰু ছুপাৰলেটিভ ডিগ্ৰীত মষ্ট বিউটিফুল হ'ব। তাৰপাছত হেভি, হেভি ইয়াত হ'ব হেভিয়াৰ আৰু ছুপাৰলেটিভ ডিগ্ৰীত হ'ব হেভিষ্ট। ব্ৰেভ, হেভি মানে গধুৰ, এইটো অধিক গধুৰ, মানে আনতকৈ গধুৰ, এই হৈছে অধিক মানে সকলোতকৈ গধুৰ। ব্ৰেভ, ব্ৰেভ মানে হৈছে সাহসী। ব্ৰেভ, ব্ৰেভাৰ, ব্ৰেভেষ্ট, মানে আনতকৈ সাহসী আৰু আটাইতকৈ সাহসী, ব্ৰেভেষ্ট। পজিটিভ ডিগ্ৰী ফেমাছ, ফেমাছ মানে বিখ্যাত, আৰু কম্পাৰেটিভ ডিগ্ৰী হ'ব ফেমাছৰ হ'ব মোৰ ফেমাছ, মোৰ ফেমাছ, আৰু ছুপাৰলেটিভ হ'ব মষ্ট ফেমাছ। চিম্পুল, চিম্পুল, চিম্পুল মানে হৈছে সৰল, চিম্পলিয়াৰ, চিম্পলিয়াৰ আৰু চিম্পলেষ্ট। পপুলাৰ, মোৰ পপুলাৰ, মষ্ট পপুলাৰ। এক্টিভ, মোৰ এক্টিভ, মষ্ট এক্টিভ। 10 নম্বৰ কুৱেশ্যনটো, ইউ মাষ্ট হেভ চিন, অৰ্থাৎ ইউ মাষ্ট হেভ চিন ইন দ্য পয়েম how a word belonging to one word's class may be used as a different word class. For example, অর্থাৎ ব্রিজ, ব্রিজ মানে দলং আমি জানো, ইয়াত নাউনত ব্যৱহাৰ কৰিছে আৰু ব্রিজ মানে ভাৰ্বতো ব্যৱহাৰ কৰিছে। ঠিক আছে, যেনে দেয়াৰ ইজ এ ব্ৰিজ অন দ্য ৰিভাৰ, মানে নদীৰ ওপৰত এখন সাঁকো আছে। তাৰপিছত ব্ৰিজেছ, ইয়াত ব্ৰিজ অৰ্থাৎ ভাৰ্বৰ কথা কোৱা হৈছে, অৰ্থাৎ ক্ৰিয়াৰ কথা। যে দ্য ৰেইনবো ব্ৰিজেছ দ্য আৰ্থ এণ্ড স্কাই, যে ৰামধেনুখনে পৃথিৱীৰ পৰা আকাশৰ মাজত সাঁকো সাজিছে। ঠিক আছে, ঠিক আছে, এইবিলাক আৰু মানে নাউন আৰু ভাৰ্ব মানে শব্দ দিয়া আছে, শব্দবোৰ এটা নাউন ব্যৱহাৰ কৰিব লাগিব আৰু এটা ভাৰ্ব ব্যৱহাৰ কৰি বাক্য বনাবলৈ কৈছে, অৰ্থাৎ মেক এ চেণ্টেন্স, মানে বাক্য সাজিব দিছে। মেক চেণ্টেন্স অৰ্থাৎ বাক্য সাজিব দিছে তলৰ শব্দবোৰ ব্যৱহাৰ কৰি। বুক, বুক নাউন, নাউনত ব্যৱহাৰ হ'লে আই ৰিড বুক, আই ৰিড বুক মানে মই কিতাপ পঢ়োঁ, ইয়াত কি নাউন ব্যৱহাৰ হৈছে। তাৰপিছত বুক, ভাৰ্ব, ভাৰ্ব উই বুক বাছ টিকেট, অৰ্থাৎ আমি বাছ টিকেট বুক কৰোঁ, ইয়াত ভাৰ্ব ব্যৱহাৰ হৈছে বুকটো। হেণ্ড, হেণ্ড মানে হৈছে নাউন, নাউনত ব্যৱহাৰ কৰি চেণ্টেন্স বনোৱা হৈছে। হিউমেনছ হেভ টু হেণ্ডছ, অৰ্থাৎ মানুহৰ দুটা হাত। দুখন হাত থাকে। হিউমেনছ হেভ টু হেণ্ডছ, অৰ্থাৎ মানুহৰ দুখন হাত থাকে। তাৰপাছত হেণ্ড, ভাৰ্ব ব্যৱহাৰ হ'লে গিভ মি এ হেণ্ড, গিভ মি এ হেণ্ড মানে মোক অলপ সহায় কৰা। বো, বো মানে ধেনু, নাউনত ব্যৱহাৰ কৰি ৰাম হেড এ বো, অৰ্থাৎ ৰামৰ এখন ধেনু আছিল। তাৰপিছত বো ভাৰ্ব ব্যৱহাৰ কৰি উই ভো টু আৱাৰ টিচাৰ, উই ভো টু আৱাৰ টিচাৰ, অৰ্থাৎ আমি আমাৰ শিক্ষকক নমস্কাৰ কৰোঁ। ৱাটাৰ, ৱাটাৰ মানে নাউন, নাউনত ব্যৱহাৰ কৰি শ্বি ড্ৰিংকছ ৱাটাৰ, শ্বি ড্ৰিংকছ ৱাটাৰ, অৰ্থাৎ তাই পানী পিকায়। ৱাটাৰ ভাৰ্ব ব্যৱহাৰ কৰি হি ৱাটাৰ্ড দ্য ফ্লাৱাৰ, হি ৱাটাৰ্ড দ্য ফ্লাৱাৰ, তাই ফুলত পানী দিছিল। এঘাৰ নম্বৰ কোৱা হৈছে যে